এই মুহূৰ্তত লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। অসমৰ পৰা লুপ্ত হৈ যাব পাৰে তিনিখনকৈ জিলা আৰু কেবিনেটত চলিছে এই বিষয়ে চৰ্চা। হোজাই বিশ্বনাথ বজালি লুপ্ত হৈ যোৱাৰ সম্ভাৱনা। আমি জনাইছোঁ এই মুহূৰ্তত আপোনালোকক এটি গুৰুত্বপূৰ্ণ খবৰ। কেইখনমান জিলা মহকুমা ঘোষণা কৰাৰ সম্ভাৱনা আৰু কেবিনেটত চলিছে সেই বিষয়ে বিশেষ চৰ্চা। আৰু সেই গুৰুত্বপূৰ্ণ খবৰটো আমি আপোনালোকক জনাই আছোঁ। কেবিনেটত এই বিষয়ে চলিছে বিশেষ চৰ্চা। ৰাজ্যখনৰ কেইবাখন জিলা লুপ্ত হৈ যোৱাৰ সম্ভাৱনা। অসমৰ পৰা লুপ্ত হৈ যাব পাৰে তিনিখনকৈ জিলা। এটি গুৰুত্বপূৰ্ণ খবৰ। হোজাই বিশ্বনাথ বজালি লুপ্ত হৈ যোৱাৰ সম্ভাৱনা আৰু কেবিনেটত চলিছে সেই বিষয়ে বিশেষ চৰ্চা। হোজাই বিশ্বনাথ বজালি মহকুমা হৈ যোৱাৰ সম্ভাৱনা। কেইখনমান জিলা মহকুমা ঘোষণা কৰাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ পৰিছে আৰু কেবিনেটত এই বিষয়ে চলিছে চৰ্চা। অসমৰ কেইখনমান জিলা, বিশেষকৈ তিনিখন জিলা হোজাই বিশ্বনাথ বজালি লুপ্ত হৈ যোৱাৰ সম্ভাৱনা। এই মুহূৰ্তত আহি পৰিছে এটি গুৰুত্বপূৰ্ণ খবৰ। কেইখনমান জিলা মহকুমা ঘোষণা কৰাৰ সম্ভাৱনা আৰু কেবিনেটত চলিছে সেই বিষয়ে চৰ্চা। আৰু সেই জিলা কেইখন হৈছে হোজাই বিশ্বনাথ আৰু বজালি। কেবিনেটত চলিছে এই বিষয়ে বিশেষ চৰ্চা আৰু আমি আপোনালোকক জনাইছোঁ এই মুহূৰ্তত এটি গুৰুত্বপূৰ্ণ খবৰ। অসমৰ পৰা লুপ্ত হৈ যাব পাৰে তিনিখনকৈ জিলা আৰু সেই তিনিখনকৈ জিলা লুপ্ত হোৱাৰ পিছত হয়তো মহকুমালৈ পৰিৱৰ্তন কৰা হ'ব। হোজাই বিশ্বনাথ বজালি লুপ্ত হৈ যোৱাৰ সম্ভাৱনা। এটি গুৰুত্বপূৰ্ণ খবৰ। বছৰটোৰ শেষত এটি গুৰুত্বপূৰ্ণ খবৰ আমি জনাব বিচাৰিছোঁ। কেইখনমান জিলা মহকুমা ঘোষণা কৰাৰ সম্ভাৱনা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ মাজতে আহি পৰিছে এটি গুৰুত্বপূৰ্ণ খবৰ। কেবিনেটত চলিছে বিশেষ এটি চৰ্চা। কেইখনমান জিলা এতিয়া মহকুমালৈ ৰূপান্তৰিত কৰা হ'ব আৰু সেই কেইখন জিলা ক্ৰমে হোজাই বিশ্বনাথ আৰু বজালি। আৰু এই কেইখন জিলা লুপ্ত হৈ মহকুমালৈ পৰিৱৰ্তন হোৱাৰ বিষয়ে চলিছে এতিয়া কেবিনেটত চৰ্চা। আমি জনাইছোঁ বছৰটোৰ শেষত এটি গুৰুত্বপূৰ্ণ খবৰ। তিনিখনকৈ জিলা এতিয়া মহকুমা হোৱাৰ সম্ভাৱনা আৰু সেই কেইখন জিলা ক্ৰমে হোজাই বিশ্বনাথ আৰু বজালি বুলি জানিব পৰা গৈছে। এই মুহূৰ্তৰ এটি গুৰুত্বপূৰ্ণ খবৰ।